নাথ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে তেনেহেন দেৱতাৰ চৰণ বন্দনা আমি দুয়ো নিজে নিজে কৰিব পাৰিছো আমাতকৈ ভাগ্যৱান আছে জানো কোনোবা এই বিশ্ব ব্ৰহ্মাণ্ড সঁচা ভাই আমাৰ নিচিনা ভাগ্যৱান নাই এই বিশ্ব ব্ৰহ্মাণ্ড তথাপিও মৌন হৈ ৰলা কিয় কিয় দেখো আজি তোমাৰ বিশাল বদন কৰোণাই একোকে বুজিলো কিয় কিয় আজি মন মোৰ হৈছে কোনোবাই যে কয় দূৰৰ পৰা পৰিহৰি বৈকুণ্ঠ নিবাস ভোট যিব লাগিব বুলি আমি মিছাতেই নহবা চঞ্চল দেৱতাৰ আশীৰ্বাদ শিৰি পাতি লৈ লভিছো আশ্ৰয় দুয়ো পৰমাত্মা কৃপাময় চৰণ ছায়া তেনেস্থলত মিছাতেই কিয় চিন্তান্বিত হৈ অমংগল কৰিছা কামনা কোনোবাই সমস্তৰে হৰিগীত গাই এইফালেকে আহিব লাগিছে যেই কি নহওক লাগে নোৱাৰে লভিব এবে হৰি দৰ্শন কিবা হেতু প্ৰৱেশিলা এই বৈকুণ্ঠ ধামত কিবা নাম কিবা ধাম দিয়া আমাক সত্য পৰিচয় আমি শ্ৰীহৰিৰ কীৰ্তন কৰি পুৰো আমি বিশ্ব ব্ৰহ্মাণ্ড দেখিয়ে চিনিব পাৰিছো দুইজন গদাধৰ দয়ক্ষী বৈকুণ্ঠ কৰি এইভাৱে দিয়া আহিব যাক আমি বিষ্ণুৰে অনুমতি নাপালে প্ৰভু নোৱাৰিম ঘেৰিব পথ ইমান সহজ তাহাৰ পৰি কেনেদৰে উলংগ বেখেৰে নোৱাৰো পদবিও যাব লাগিব প্ৰভুৰ পাছত ভালে গৈছে
এই গৌতম আজিলৈ জলটো কমাই সন্তুষ্টময় তোমালোকৰ ভক্তি কীৰ্তনত তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয় উভয়ে অপৰাধ কৰিলে। সেয়েহে ভৃত্যৰ ভুলৰ বাবে আজি মই নিজেই অপৰাধী হৈ তোমালোকৰ ওচৰত ক্ষমা বিচাৰি আহিছো। বিহিৰ উচিত দণ্ড অপৰাধী দুয়োৰে একে। তাৰ মানে নাই মোৰ অলপ আক্ষেপ। ভগত দ্ৰোহী হয় যদি কোনোজন, ইজনৰ ক্ষমা নাই জানবা নিশ্চয়।